বাড়িতে মারিম পাক বিচাৰি আনিম শাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক। এই গানটো যদি গান হয় আৰু তই তোক কোৱাৰ দিন কি দিছো কিন্তু মই এক চৰত পাইনা গু বাঢ়ি যাব। কেৱাই ইমান জোৰে চত্তু কিয় মাৰা মোক? তোক মই কিমান বাৰ কৈছো শাক মই ভাল নাপাওঁ বুলি। মোক মাংস লাগে, মাংস। বাৰ্ড ফ্লু হয়, কিবা ফ্লু হয়, সেইবিলাক পিছৰ কথা। বইলাৰ লৈ আহ, পাৰ্টি কৰিম আজি। চালা পকাৰত তলেছ মই গানে গাইছো, তোক ভোজ খাব মাতা নাই নহয়। মই খালি খা খাব লাগে বান্দাৰ চালা। হয় নেকি? মই আৰু খাব মাতা বুলি ভাবিছিলো। দিনের দি খাব বনাই দেখি থাক। তহঁতে আড্ডা মাৰি আছা? তে কক যাব লাগে। তহঁতে বোলে গমেই বনাই সেইখন গাঁৱত ৰচনা প্ৰতিযোগিতা পাতিছে আৰু চবকে এটাৰ ওপৰত ৰচনা কবা দিব। যাৰে ক'ত ভাল হ'ব তাক 1 লাখ টকাৰ পুৰস্কাৰ দিব। কি কয় 1 লাখ টাকা পাম? নাপা, তাৰ কাৰণে কম্পিটিশ্যনত যাব লাগিব। ধেমালি নহয় 1 লাখ টাকা। এই ৰচনা গেৰ ওপৰত? 30ৰ ওপৰত। চালা 30ৰ ওপৰত কৰি ৰচনা লিখবা দে। লিখবা নেদেই, কবা দিব চবৰে আগত। সেই তোৰ ভালে হ'ব দে। কিয়া? বিয়া চিয়া কৰা মানুহ ন তই, 1 লাখ টকা তই জিকলি। কিন্তু মই কম কি তাতে, সিটোৱে এতিয়া মাথা বেয়া হৈছে। 30 সুধবি, এনচাৰ পাই যাবি যা। সেইটোৱে কৰিব লাগিব। কম্পিটিশ্যন কোনদিনা আছে? কালি। সেইটো মই যাওঁ দে, অলপ ৰিহাৰ্চেল কৰিব লাগে। দে যা যা। অ মালতী, মালতী এই চালা ককনো গেলাই ক'ত যি ঘূৰি থাকে। কি কেনেকে এটা মাৰি আছে? ক'ত গৈছিলা? চলি ঘুমাই আছিলো ৰব। সেইগিলা বাদ দে, তুমি মোক 30ৰ বিষয়ে 5টা মান লাইন ক। হে নহয়, এই গাঁৱত এখন ৰচনা কম্পিটিশ্যন পাতিছি, তাতে মই চবৰে আগত 30ৰ বিষয়ে ক'ব লাগিব। আৰু যদি মই জিকো 1 লাখ টকা পুৰস্কাৰ পাম। 1 লাখ টকাটো পালে ভাল আছিল। চাও কি হয়। আজি আমাৰ ৰচনা প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো। নমস্কাৰ, মই আজি 30ৰ বিষয়ে একো ৰচনা ক'ব নোৱাৰিম, কাৰণ মোৰ আগতে 3জনী মাইকী পলাই গৈছে। তেতিয়াৰে পৰা 30ৰ শব্দটোৰ পৰাই মোৰ এলাৰ্জি হোৱা হৈছে। তো এই মোৰ ৰচনা, মই যাওঁ। এতিয়া আমাৰ ছেকেণ্ড প্ৰতিযোগী মিষ্টাৰ খগেন, প্লিজ কাম। নমস্কাৰ, মোৰ নাম মিষ্টাৰ খগেন। মই আজি অলপমান 30ৰ বিষয়ে ৰচনা কম। 30 এবিধ ঘৰচীয়া প্ৰাণী। ই সাধাৰণতে গিৰিয়েকৰ লগত থাকে, কেতিয়াবা গিৰিয়েকক এৰিও গুচি যায়। কিছুমান গিৰিয়েকে 30 হাতত মাৰ খাবলগীয়াও হয়। সেয়েহে জানা মানুহবোৰে 30 এবিধ অত্যাচাৰী প্ৰাণী বুলি অভিহিত কৰিছে। বেলেগ মানুহৰ নিচিনাকে 30 সকলৰো 2টা চকু, 2টা কাণ, 2খন হাত আৰু 2খন ভৰি থাকে, কিন্তু সিহঁতৰ মস্ত দীঘল চলি থাকে। কিছুমান 30 বক্কাত দিয়াও দেখা যায়। মিষ্টাৰ খগেন, আপোনাক মঞ্চৰ পৰা যাবলৈ অনুৰোধ কৰিলো। আজি মই কবা আহিছো, কমে মই ভালকে কবা দি মোক। তই যা পাই। ক্ষমা কৰিব, তেওঁৰ চাগে 30 নাই, সেইকাৰণে তেওঁ হিংসাতে মোক বাধা দিব আহিছিল। এতিয়া আমি 30 ৰচনালৈ যাওঁ। কিছুমান 30 মেক্সি পিন্ধে, কিছুমান 30 শাৰী পিন্ধে, আৰু কিছুমান 30 জিন্স পেণ্ট পিন্ধাও দেখা যায়। 30 প্ৰিয় খাদ্য হ'ল চেনি। চেনি তেওঁলোকে চাহৰ লগতো খায় আৰু বেলেগৰ লগতো খায়। 30 নেজ নাথাকে আৰু 30 মানুহৰ নিচিনাকৈ 2খন ভৰিৰে থিয় দিব পাৰে। খগেন ছাৰ, প্লিজ আপুনি যাওক, আপোনাৰ ভাষণ শুনি মানুহ চব গুচি গেল। ঘৰ ঘূৰাই এটা মানুহ নাই দেখোন। মোৰ ক'ত নহল বাৰু একো। যাওঁ দে মই।